Welcome to Runa's Lifestyle. Hello everyone, welcome back to my channel. Runa's lifestyle channel tuloi apnalokok hokoloke swagatom janaisu. Asha korisu hokoloe bhale ase. Oinoin dinor dore aji moi eta chicken recipe loi apnalokor osorloi ahilu. Asha korisu hokoloe morom dibo. To dekhiboi parise mangkho khini dhui dhai kati ready kori loisu. ইয়াৰ পিছত কেছত কেৰাহী এটা তুলি দিছো আৰু কেৰাহীটো গৰম হৈ যোৱাৰ পিছত ইয়াতে মই হোৱাইট অইল দিছো আপোনালোকে মিঠাতেল দিলেও দিব পাৰিব সৰিয়হৰ তেল প্ৰথমতে মই সোৱাদ অনুসৰি নিমখ দিছো কি দিছো আপোনালোকে চাব আৰু মাখি লৈছো ইয়াৰ পিছত আদা দিম ইয়াতে অলপমান তো আদা দিয়াৰ পিছত মই মাখি লৈছো তাৰ পিছত মই ইয়াতে হালধি অলপমান দিছো ৰেড চিলি পাউডাৰ দিছো দি প্লাই এটো ভালকৈ মিক্স কৰি লৈছো দেখিবই পাৰিছে তাৰ পিছত মই এতিয়া তেল গৰম হোৱাৰ সময়খিনিতে ইয়াতে অলপমান মানে এইখিনি এবাটি দৈ লৈছো আৰু দৈখিনি ভালকৈ মিক্স কৰি লম আজি মই দহি চিকেন বনাম তো দহি চিকেন বনোৱাৰ কাৰণে মই যিদৰে বনাইছো মই আপোনালোকক দেখুৱাম তো এনেকৈ ভালকৈ দৈখিনি মিক্স কৰি লৈছো বন্ধু বান্ধৱীসকল যদি কোনোবাই আজি মোৰ চেনেলত নতুন আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগত থাকিব আৰু বেল আইকন প্ৰেছ কৰি নটিফিকেশন অল কৰি ৰাখিব যাতে মোৰ ভিডিও আহিলে আপোনালোকে দেখিব পাৰে আৰু পুৰণা বন্ধু বান্ধৱীসকলক বহুত ধন্যবাদ বহুত মৰম দিছে আপোনালোকে আৰু বেছি মৰম দিব মই সদায় আপোনালোকৰ লগত আছো ভিডিওটো চাই থকাৰ কাৰণে সকলোকে বহুত ধন্যবাদ জনাইছো প্ৰথমতে মই কেটামান পিয়াজ আৰু দুটা টমেটো লৈছো কেৰাহীটো গৰম হোৱালৈকে মই এই বস্তুখিনি কাটি ধুই প্লাই ভালকৈ ৰেডি কৰি লওঁ মোৰ এইখিনি ৰেডি কৰা হৈ গল এতিয়া মই তেলটো গৰম হৈ অহাৰ পিছত মাংসখিনি দিছো ইয়াতে যিমানখিনি দিব পাৰি বেলেগ দিন মই এইটো নভজাকৈ দহি চিকেন বনাও কিন্তু আজি অলপমান ভাজি লব মন গল কাৰণ কেঁচাটোতকৈ অলপমান আজি ভাবিছো ভাজিয়ে কৰো এটা সাইড ভাজা হোৱাৰ পিছত অলপমান উলটাই দিলো অলপ সময়ৰ কাৰণে চাব পাৰিছে এইখিনি অলপমান ভাজা হৈ গল আৰু কেটামান বাকি আছে এইখিনিও মই অলপমান ভাজি লম দেখিব পাৰিছে ভাজা হৈ গল এতিয়া মই এটা মছলা ৰেডি কৰি লম যিহেতু দহি চিকেন মছলা হয় ইয়াতে মই প্ৰথমতে জিৰা দিছো আৰু কালি মিৰ্চ কুলমৰিচ যেটো কয় হেতু দিছো মৰিও দিব পাৰিব শুকান জলকীয়া ধনিয়াৰ গোটাটো হেতু দিব পাৰিব দি এনেকুৱা ভাজি মিক্সাৰত পাউডাৰ বনাই লব ইমান মিহি নহলেও হ'ব বাৰু যেটো তেলত মই মাংসখিনি ভাজিছিলো হেতু তেলতে পিয়াজখিনি ভাজি আছো আৰু ব্ৰাউন নহলেও একো নাই বাৰু কিন্তু অলপ সময় ভাজাৰ পিছত মই কেটামান কেঁচা ৰ মছলা ও পেষ্ট কৰি লম
ইয়াতে পিয়াজো আছে, কেঁচা জলকীয়া আছে, নহৰু আদা আছে আৰু এইখিনি ইয়াতে দি দিম। আদাটো দিয়া আছিল আগতে, অলপমান দিছোঁ। তো এতিয়া এইখিনি ভালকৈ ভাজি লৈ আছোঁ। ইয়াতে অলপমান জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি, নিমখ অলপমান দিছোঁ জোখমতে। তাৰপিছত মাংসখিনি ইয়াতে দিম আৰু ইয়াত এই দহি চিকেন মছলাটোত অলপমান জলকীয়া বেছিয়ে লাগে। পেষ্ট কৰিও দিছোঁ আৰু শুকান জলকীয়া ফ্লেক্স কৰি ৰাখিছোঁ, চিলি ফ্লেক্স মানে চিলি ফ্লেক্স নহয়, মছলাটোৰ লগত একেলগে কৰি লৈছোঁ। আৰু ইয়াতে অলপমান গুড়ি জলকীয়াও দিছোঁ, চিলি পাউডাৰ। তো দিয়াৰ পিছত এনেকৈ ভাজি, এইখিনি ভাজা হোৱাৰ পিছত অলপমান পানী দিছোঁ। পানী দিয়াৰ পিছত মছলাটো সিজিবলৈ অলপ সময় ঢাকি ৰাখিম। যেতিয়া উতলিব তেতিয়া মই মাংসখিনি ইয়াতে দিম। তো আপোনালোকে চাই থাকিব, মই আৰু বেছি নামাতো, কি কৰোঁ আপোনালোকে চাই থাকক। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। তো শেষলৈকে ভিডিঅ'টো চোৱাৰ অনুৰোধ থাকিল।